বন্ধুসকল, নিউজ আমি সকলোৱে চাই আছোঁ। এতিয়া নিউজত দেখিবলৈ পাইছোঁ যে শিশু নিৰ্যাতনৰ কথা গোটেইকেইটা অসমীয়া নিউজ চেনেলত দেখাই আছে আৰু অসমৰ বহুত ডাঙৰ মানুহ এনেকুৱা ধৰণৰ শিশু নিৰ্যাতনত ইনভলভ হোৱা বুলি নিউজত দেখুৱাই আছে। গতিকে শিশু নিৰ্যাতন এটা বহুত কমন বস্তু হয়, যিটো মেক্সিমাম সময়তে লুকাই থাকে। নিৰ্যাতন বা এবিউজ যিকোনো ধৰণৰ হ'ব পাৰে, ফিজিকেল হ'ব পাৰে, শাৰীৰিক, মানসিক হ'ব পাৰে, ছেক্সুৱেল হ'ব পাৰে, তাৰপিছত ইম'শ্যনেল হ'ব পাৰে। যিকোনো ধৰণৰ এবিউজকে একে কেটেগৰীত বা একেটা গ্ৰুপত ৰখা হয়। গতিকে আপোনাৰ অকণমান শিক্ষাই এনেকুৱা বহুতো শিশুৰ জীৱন ৰক্ষা কৰিব পাৰে। আহকচোন জানো আমি কেইটামান এনেকুৱা ধৰণৰ লক্ষণ যিকেইটা সাধাৰণতে এটা শিশু যদি এবিউজ বা নিৰ্যাতনৰ বলি হৈ আছে তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ। শাৰীৰিকভাৱে লক্ষণ কিছুমান দেখিবলৈ পোৱা যায়, যেনেকৈ কিছুমান ব্যাখ্যা কৰিব নোৱাৰা জেগাত কিছুমান ধৰণৰ ঘাঁ থাকিব, কিছুমান ধৰণৰ দাগ থাকিব, সঘনে ফ্ৰেকচাৰ বা হাড়দি ভাঙিব, বা জেনেৰেলি যিবোৰ শিক্ষিত মানুহ থাকে যিবোৰে মানে নিৰ্যাতন চলায় তেওঁলোকে কেতিয়াও দেখা পোৱা জেগাত শাৰীৰিকভাৱে এবিউজ নকৰে বা শাৰীৰিকভাৱে অত্যাচাৰ নকৰে। সেইবোৰ সাধাৰণতে প্ৰাইভেট পাৰ্টবোৰত কৰে যাতে মানুহে সেইটো ধৰা নপৰে। ঠিক তেনেদৰে এতিয়া ব্যৱহাৰিক বা ইম'শ্যনেল কি পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। পোনপ্ৰথমতে আমি দেখিবলৈ পাওঁ যে শিশুটি আইচ'লেটেড, মানে অকলশৰীয়াকৈ থাকিব ধৰে, মাজে মাজে হঠাৎ এগ্ৰেছিভ হৈ যায়, মানুহৰ লগত কথা বতৰা পাতোঁতে হঠাৎ খঙাল হৈ যাব, স্কুলৰ পৰা পলাব, স্কুলত কাৰো লগত কথা নাপাতিব, ঘৰৰ পৰা পলাব, বা ঘৰ যাবলৈকে ইচ্ছা নকৰে, বা কিছুমান ঘৰৰ নিৰ্দিষ্ট মানুহৰ লগত অকলে টাইম অতিবাহিত কৰিবলৈ ভয় খায়। তেওঁলোকৰ পিন্ধন উৰণত যেনেকৈ কাপোৰ কানিৰ পিন্ধনৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। যেনেকৈ তেওঁলোকৰ ছেল্ফ কেয়াৰ যিটো আছে, নিজৰ কেয়াৰ ল'ব পৰা ক্ষমতা থাকে বয়স অনুপাতে, সেইটো কমি যায়। তেওঁলোকে ছেক্সুৱেলাইজিং বিহেভিয়াৰ কিছুমান দেখুৱাবলৈ ধৰে, যেনেকৈ এজনী সৰু ছোৱালীয়ে যেতিয়া এজনী গাভৰু ছোৱালীৰ নিচিনা বিহেভিয়াৰ দেখাব, ড্ৰেছ আপ কৰিব, তেওঁ মেকআপ কৰিব, বা এজন সৰু ল'ৰা এজনে যেতিয়া ডাঙৰ যুৱকৰ নিচিনা যৌন জীৱনৰ কথা পাতিব বা তেওঁ ছেক্সুৱেল কথা পাতিব, সেইবোৰ আমি দেখিবলৈ পাওঁ সাধাৰণতে নিৰ্যাতন, ছেক্সুৱেল এবিউজ হোৱা বাচ্ছাৰ ক্ষেত্ৰত। সাধাৰণতে স্কুলৰ ক্ষেত্ৰত টিচাৰবোৰে এইটো ন'টিছ কৰে যে এনেকুৱা বাচ্ছাবোৰৰ পাৰফৰ্মেঞ্চ হঠাৎ বেয়া হৈ যায়, তেওঁলোকৰ কনচেনট্ৰেশ্যন বা মনোযোগটো নোহোৱা হৈ যায়, তেওঁলোকে ক্লাছত অকলে বহি থাকিবলৈ ধৰে। এইকেইটা থুলমূলকৈ আমি ভাগ কৰিব পৰা কিছুমান লক্ষণহে হয়। ইয়াৰ অৰ্থ এইটোৱে নহয় যে এইকেইটা লক্ষণ থাকিলেহে এটা শিশু নিৰ্যাতনৰ বলি হয়। আপোনালোকে চকু কাণ খোলা ৰাখিব, ছ'চিয়েল মিডিয়াত বহুতো মানুহে এনেকুৱা ধৰণৰ শিশুৰ লগত ছেক্সুৱেলাইজিং বিহেভিয়াৰ কিছুমান কৰি তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায়। সেইটো এনেকুৱাও হ'ব পাৰে যে সৰু শিশু এটাক, বাচ্ছা এজনীক মেকআপ কৰাব, ছেক্সুৱেলি আপিলিং কাপোৰ পিন্ধাব, তেনেকুৱা কাপোৰ পিন্ধাই ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত পৰ্ট্ৰে কৰাব, আৰু এইবোৰো এটা ধৰণৰ এবিউজে হয়। যিকোনো ধৰণৰ এবিউজৰ আপোনালোকে যদি কোনো ধৰণৰ সুংসূত্ৰ পায়, উচিত অৰ্গেনাইজেশ্যনক জনাব আৰু অনতিপলমে যিমান পাৰে সহায়ৰ হাত বঢ়াব। কাৰণ আপোনালোকৰ এটা সহায়ে, যিদৰে গুৱাহাটীত দেখিবলৈ পাইছে, এজন মানুহৰ অকণমান এফৰ্টৰ কাৰণে এজনী কিশোৰীৰ জীৱনটো ৰক্ষা হ'ল আৰু এই অসুৰবোৰ সমাজৰ আগত ধৰা পৰিলে। ধন্যবাদ। আশা কৰিছোঁ এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, যাতে মানুহবোৰে গম পায় যে এবিউজ বা নিৰ্যাতন শিশুসকলৰ মাজত বহুত কমনলি হৈ থাকে, আমি অকল চিনাক্ত কৰিব নোৱাৰোঁ। ধন্যবাদ।